হোজাৰ লংকাৰ কলেজীয়া ছাত্ৰীক নিৰ্যাতন চলাইছে নীলবাগানৰ যাদৱ আলী নামৰ এজন যুৱকে আৰু ছ'চিয়েল মিডিয়াত যুৱতীগৰাকীৰ সম্পৰ্কে বহু অপপ্ৰচাৰ চলাইছিল যুৱকজনে আৰু বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ যুৱকজনৰ ছাত্ৰীগৰাকীৰ ফটো সম্পাদনা কৰি ছ'চিয়েল মিডিয়াত কৰিছে আপলোড যুৱকজনৰ বিৰুদ্ধে আৰক্ষীৰ থানাত গোচৰ ৰুজু কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালে আনেক জঘন্য কাণ্ড হোজাৰ লংকাত কলেজীয়া ছাত্ৰীক নিৰ্যাতন কৰিছে আৰু নিৰ্যাতন চলাইছে নীলবাগানৰ জাবেদ আলী নামৰ এজন যুৱকে ছ'চিয়েল মিডিয়াত যুৱতীগৰাকীৰ সম্পৰ্কে বহু অপ্ৰচাৰ চলাইছিলে যুৱকজনে বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ছাত্ৰীগৰাকীৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰিছে যুৱকজনে আৰু ছাত্ৰীগৰাকীৰ ফটো সম্পাদন কৰি ছ'চিয়েল মিডিয়াত কৰিছিল আপলোড আৰু আপলোডৰ পিছতে যুৱকজনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰাইছে ছাত্ৰীগৰাকীৰ পৰিয়ালে মই এজন কলেজৰ ষ্টুডেণ্ট মই ডিগ্ৰী 4th চেমত পঢ়ি আছোঁ আৰু কেইদিনমানৰ পৰা এটা ল'ৰাই মোক বহুত ডিষ্টাৰ্ব কৰি আছে মেণ্টেলি ফিজিকেলি বহুত টৰ্চাৰ কৰি আছে মোক আৰু বেয়া বেয়া কমেণ্টো পাছ কৰি আছে কেইদিনমানৰ পৰা মোৰ ফটো আপলোড দি আছে ভিডিঅ' বনাই তাৰ লগত মোৰ ফটোকেইটা জইন কৰি কিনি ভিডিঅ' আপলোড দি আছে আৰু বদনাম কৰি আছে যোনবিলাক মানুহৰ তাত মানে মোৰ ফটোকেইটা গ'লে মানে সি বেয়া মানে মোক মানে সি বেয়া পায় আৰু আমাৰ ফালে আমাৰ গাঁৱৰ যোনবিলাক মানুহ চব মানুহ মোক মানে গাঁৱত বদনাম কৰিব বিচাৰি আছে মোৰ কলেজতো ভাইৰেল কৰি দিছে মই কলেজৰ পৰাও কেইদিনমানৰ পৰা ঘৰত আহি গ'লোঁ এই কলেজত পঢ়িব নোৱাৰা হৈ গ'লোঁ ল'ৰাটোৰ ঘৰে নীলবাগান চানাপট্টি ঈদগাহৰ পিছৰ ঘৰে জাবেদ আলী তাৰ নাম হয় আৰু তাৰ দেউতাকক এইবিলাক কথা কোৱা হৈছে কিন্তু তাৰ দেউতাকে একো একশ্যন লোৱা নাই ল'ৰাটো ইয়াতে থাকেনে বাহিৰত আছিলে বোলে কিন্তু কেইদিনমান আগত শুনিছোঁ যে সি ঘৰত আহিছে বোলে 2-3 দিন আগত তোমাক অত্যাচাৰ কৰে নেকি ৰাস্তাত নাপায় সি মোক ক'ত পাব মই ঘৰত আছোঁ দেউতাৰ তাত সদায় 1000 বাৰ ফোন আহি থাকে বেলেগ মানুহৰ তাৰ পৰা আৰু বেলেগ মানুহ বেয়া দেউতাক কিবা কিবি কৈ থাকে তোমাৰ ছোৱালী পলাই গৈছে নেকি এনেকুৱা হৈছে নেকি সি মোক আপলোড দিছে মই বোলে তাৰ লগত পলাই গৈছোঁ আৰু যোনে মোক পাব 2000 টকা বোলে সি বুলি ইনাম দিব আকৌ এনেকুৱা বেয়া কৈ আছে মানে যদি জলদি ব্যৱস্থা নলয় তেতিয়াহ'লে মই আত্মহত্যা কৰিম আৰু মোৰ আত্মহত্যাৰ একদম সম্পূৰ্ণ দায়িত্ব আৰক্ষী প্ৰশাসনৰ হ'ব কাৰণ সিহঁতে এতিয়ালৈকে একো কৰা নাই হয় তেওঁ মোকো কৈছে যে বাইদেউ মই আৰু কিছুমান কথা কৈছে তেওঁ যিটো সমাজত এতিয়া তেওঁ ক'ব পৰা নাই এনেকুৱা কিছুমান কথা কৈছে যে এই কথাবিলাক শুনি সঁচাকৈ মোৰ বেয়া লাগিছে যে এনেকুৱা যদি কিছু কথা হয় তেতিয়াহ'লে ভৱিষ্যতে এই ছোৱালীজনী মৃত্যু মুখলৈ ঠেলি দিয়া হ'ব তো তেওঁ এনেধৰণে মানসিকভাৱে ভাগি পৰিছে তেওঁ কৈছে যে মোৰ বাইদেউ মানে আত্মহত্যা কৰাৰ বাহিৰে মোৰ আৰু গত্যন্তৰ নাই গতিকে এইটো খুব গুৰুতৰ কথা গুৰুতৰ অভিযোগ গতিকে মই গোটেই পুলিচ প্ৰশাসনক বিশেষকৈ মই মানে আহ্বান জনাইছোঁ যাতে এইটো উচিত তদন্ত কৰে